দোকানৰ পৰা এনেকৈ ঘৰত বহি থাকিব নালাগে। বহিছোঁ ৰ। খাইছ, বহিছ, ভাগিছ, হ'ব দে আৰু খাই হগা কথা সদায় কৈ থাকিবি। তই মাস্কটো লগোৱা নাই কিয়? কিয় নালাগে? এনেকৈ মুখত সোপা দি যাম নহয়, এনেকৈ সোপা দি যাম। এইটো মাস্ক লেতেৰা হৈ যাব নহয়, এইটো মাস্কটো আকৌ। সেইকাৰণে মই পকেটত ভৰাই থৈ দিছোঁ ধুনীয়াকৈ জাপি পেলাই। এইটো লেতেৰা হৈ গ'লে বেয়া হৈ যাব, সেইকাৰণেহে। পকেটত নহয়, মুখত নাকত। নালাগে দে। নাকত লগা, পকেটত থ'লে নহ'ব। মানুহবিলাকে মাস্কেই পিন্ধা নাই, মোৰ লাজ লাগে কিন্তু দেই। কৰোণা হয়, কৰোণা। ক'ত কেনেকৈ লাগি আহিব ঘৰখন ধ্বংস কৰি দিব, গম পাইছ? অলপ চৰকাৰক সন্মান জনা। চৰিত্ৰটোৰ পৰা মই এইটোৱে বুজাব বিচাৰিছিলোঁ যে এজন বৃদ্ধ লোকে কিমানখিনিলৈকে বুজি পাইছে, কিন্তু আমাৰ সাধাৰণ ৰাইজে সেই কথা বুজিবলৈ চেষ্টাও কৰা নাই বা ব্যৱহাৰো কৰা নাই। এনেকুৱা ভয়াৱহ হৈছে কৰোণা, কি হাৰত মানুহৰ মৃত্যু হৈছে, মানে সাধাৰণকৈ লৈ পেলাইছে। কিন্তু সেই মাস্কটোৱে এজন মানুহক মৃত্যুৰ পৰা বচাব পাৰে, সেইখিনি বুজাবলৈহে। দেউতাৰ মুখেৰে সকলোখিনি শুনি মই অশেষ ধন্য। আপোনালোকো সজাগ থাকক, চৰকাৰৰ সকলো নিয়ম মানি সচেতনতা বজাই ৰাখক। এই সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। ধন্যবাদ।